নমস্কাৰ বন্ধু-বান্ধৱীসকল, অসম পুলিচৰ ফালৰ পৰা এটা বেয়া খবৰ আহিছে। যিখিনি আপোনালোকৰ এবি ইউপিকে ধৰি যিখিনি পোষ্টৰ আপোনালোকৰ ৰিটেন এক্সাম হ'বলৈ গৈ আছিল, বৰ্তমান সেই এক্সামটো কেনচেল কৰি দিয়া হৈছে, পষ্টপন কৰি দিয়া হৈছে। তো আপোনালোকৰ সেই এক্সামটো কেতিয়াকৈ অনুষ্ঠিত কৰিব আৰু লগতে আপোনালোকৰ ছেকেণ্ড লিষ্ট আহিব নেকি তাৰ বিষয়ে আপোনালোকক সবিশেষ জনাম এই ভিডিঅ'টোৰ জৰিয়তে। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। তো বন্ধু-বান্ধৱীসকল, এইখন হৈছে নটিছ অসম পুলিচৰ অফিচিয়েল ৱেবছাইটত 16 তাৰিখে প্ৰকাশ কৰিছে। তো ইয়াতে লিখিছে যে আপোনালোকৰ যিখিনি ৰিটেন টেষ্ট হ'বলগীয়া আছিলে, ইয়াৰ আগত আপোনালোকৰ ডেট দিছিলে 23/3/2025, মাৰ্চৰ 23 তাৰিখৰ পৰা আপোনালোকৰ ৰিটেন টেষ্টটো অনুষ্ঠিত হোৱা কথা আছিল আৰু বৰ্তমান এতিয়া পষ্টপন কৰি আপোনালোকৰ ডেটটো পিছুৱাই দিয়া হৈছে আৰু এতিয়া নতুন ডেটটো হৈছে 6/4/2025। আপোনালোকৰ এপ্ৰিলৰ 6 তাৰিখে আপোনালোকৰ ৰিটেন টেষ্টটো অনুষ্ঠিত হ'ব আৰু লগতে আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোডৰ ডেটটো দি দিয়া হৈছে 1/4/2025, 1 এপ্ৰিল তাৰিখে আপোনালোকে ইয়াৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবলৈ পাৰিব। তো এতিয়া চাওক, এক্সামটো পষ্টপন কৰাৰ বাবে বহুতৰ মনত প্ৰশ্ন হ'ব যে ছেকেণ্ড লিষ্ট দিব নেকি। চাওক, যদিহে আপোনালোকৰ এডভাৰটাইজৰ মতে কাট অফটো মাৰিছে, এটা পোষ্ট ছেকেণ্ডছত যদি 5জনকৈ কেণ্ডিডেট মাতি আপোনালোকৰ কাট অফটো দিছে, তেতিয়া হয়তো ছেকেণ্ড লিষ্ট দিয়াৰ কোনো চান্স নাই। তো এতিয়া বহুতৰে মনত এটা সন্দেহ আছে যে কাট অফটো বেছি গৈছে, এটা পোষ্ট ছেকেণ্ডছত 5জনকৈ মতা নাই, 2জনকৈ মাতিছে, তেনেকৈ বহুতে সন্দেহ কৰিছে আৰু তাৰ বাবে কিছুমানে প্ৰতিবাদো কৰিছে। যদিহে তেনেকুৱা হয় তেতিয়াহ'লে হয়তো ছেকেণ্ড লিষ্ট দি দিব আৰু যদি তেনেকৈ নহয়, যদি এডভাৰটাইজৰ মতে কৰিছে, 5জনকৈ মাতি কাট অফ বনাইছে, তেতিয়াহ'লেতো ছেকেণ্ড লিষ্ট নিদিব। তো যদিহে তেনেকুৱা কিবা খেলিমেলি হৈছে, ছেকেণ্ড লিষ্ট দিয়াৰ কথা থাকে, চান্স থাকে, তো ছেকেণ্ড লিষ্ট 1 তাৰিখৰ আগতে আপোনালোকে পাই যাব আৰু যদিহে ছেকেণ্ড লিষ্ট দিয়াৰ কোনো চান্স নাই, তেতিয়াহ'লে 1 তাৰিখৰ পিছততো আপোনালোকৰ আৰু ছেকেণ্ড লিষ্ট দিয়া নহয়। তো আপোনালোকে এতিয়া চাওক, বাট চাওক, এইকেইদিন 1 তাৰিখলৈকে চাওক কি হয় কি নহয়। তো ভিডিঅ'টো আছিল ইমানেই, ধন্যবাদ।